গোটেই বিটিআর অঞ্চলত আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত সকলো ৰাইজে আজি বুজি পাইছে বিটিআর অঞ্চলত যি শান্তিৰ বাতাবৰণ আজি প্ৰমোদ বড়ো ছাৰৰ নেতৃত্ব চলি আছে সেই শান্তিৰ বাতাবৰণত সকলো জাতি জনগোষ্ঠীয়ে ইয়াত বিচাৰি আছে যে এই অঞ্চলক শান্তি চিৰস্থায়ী হোক বুলি সকলোৱে আশা কৰিছে নিজৰ ভৱিষ্যতৰ কাৰণে সকলোৱে আজিৰ দিনত এই শান্তিৰ বাতাবৰণত যি প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বই গোটেই বিটিআর অঞ্চলত যি শান্তিৰ বাতাবৰণ সৃষ্টি হৈছে শান্তিৰ বাতাবৰণত আজি ইউপিপিএল দলত ৰাইজে শৰ মানুহে আজি ৰাজহুৱাভাৱে আমাৰ দলত যোগদান কৰি আছে আৰু অহা দিনত আমি বিটিআর অঞ্চলত আমি কমসে কম আমি 25ৰ পৰা 26টালৈ আমি চৰকাৰ বনাবলৈ গৈ আছোঁ তাৰ কাৰণে আপোনালোকে অলপ কেইটামান দিন অপেক্ষা কৰক ৰাইজৰ সহানুভূতি আমাৰ দলৰ লগত আছে আৰু আপোনালোকে চাইছে বিভিন্ন অঞ্চলত মিটিংবোৰত আজি ৰাইজে বুজি পাইছে যে এই অঞ্চলত এজন ভাল সুশিক্ষিত ব্যক্তিৰ প্ৰয়োজন আছে তেওঁ আজিৰ দিনত আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত বিটিআর অঞ্চলত সকলো জাতি জনগোষ্ঠী লৈ চলাৰ যি মেণ্টেলিটি সেই মেণ্টেলিটি আজি ৰাইজে বুজি পাইছে আৰু ৰাইজে আমাৰ ইউপিপিএল দলৰ দলে দলে যোগদান কৰি আছে চাওক এই বিটিআর অঞ্চল আজিৰ দিনত এটা শান্তিৰ বাতাবৰণ সৃষ্টি হৈছে শান্তিৰ বাতাবৰণৰ কাৰণে আজি ভাৰতবৰ্ষত থকা যিমান দল আছে সবে আজি বিটিআৰত আহি নিজৰ দলীয় কাম কৰিবলৈ চেষ্টা কৰিছে এইটো ভাল চিমটন বিটিআর অঞ্চলৰ কাৰণে এটা ভাল শুভ লক্ষণ গোটেই ভাৰতবৰ্ষৰ আমি ভাবোঁ যে যিমান দলবোৰ আছে ৰাজনৈতিক দল আহক আজি শান্তিৰ বাতাবৰণত আপোনালোকেও নিজৰ দলীয় কাম আগবাঢ়ক আমি আশা ৰাখিছোঁ ফকিৰাগাৰাম অঞ্চলত চাওক ফকিৰাগাৰাম অঞ্চল আমাৰ দলৰ MCLA নাছিলে যদিও কিন্তু যথেষ্ট ফকিৰাগাৰাম অঞ্চলত আজি আমাৰ দলীয়ভাৱে বিটিআর চৰকাৰৰ বিভিন্ন আঁচনিৰে ফকিৰাগাৰাম ডেভেলপ হৈছে বাকী যেহেতু ফকিৰাগাৰামখন বিজেপিৰ MCLA আছে তেখেতৰ নিজৰ যি স্কিম আছে তেওঁলোকে কাম কৰি আছে